নমস্কাৰ, মই দিনেশ বৰগোহাঁই। বহুত দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু দুটামান কথা ক'ম। গোলাঘাট জিলাৰ এজন যুৱক যাৰ নাম মুন বড়ি। কমাৰগাঁৱত ঘৰ। গোলাঘাটৰে তেখেতে এটি কবিতা লিখিছে আৰু সুৰ কৰিছে তেখেতে, মুন বড়িয়ে সুৰ কৰিছে কবিতাটি, আৰু মই মিউজিক কৰিছোঁ, লগতে এডিট কৰিছোঁ। জীৱনৰ প্ৰথমবাৰৰ বাবে দুইজনে চেষ্টা কৰিছোঁ এটি কবিতা। সকলোৱে শুনি ভাল পাব বুলি আশা কৰিছোঁ। এবাৰ হ'লেও মাত্ৰ 2 মিনিটৰ সময় উলিয়াই এবাৰ শুনি চাব ভিডিঅ'টো। প্ৰথমবাৰৰ বাবে ৰেকৰ্ড কৰিছোঁ আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ইমানখিনিয়ে প্ৰথমবাৰ কৰিছোঁ আৰু শেষলৈ আমি ভিডিঅ' সম্পূৰ্ণ ৰেকৰ্ডিং দিম। যিহেতু নহওক, জীৱনত এটি ডাঙৰ কাম কৰিব লৈছোঁ। সকলোৱে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিলোঁ। সকলোৱে আমাৰ মাজত থাকিব বুলি আশা কৰিলোঁ। থেংক ইউ। লাষ্ট সময়ত যদি মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো দবাই দিব, পোনপ্ৰথমে পঠিওৱা ভিডিঅ'টো আপুনিয়ে পাব বুলি। থেংক ইউ। সময়বোৰ চাগে এনেকুৱাই, যিদৰে বেলিটোৱে পশ্চিমত মাৰ যায়, পুৱা আকাশৰ আকৌ আহি চানি ধৰে। জীৱনৰ হাঁহিবোৰ নিঃশেষ হৈ যাব ধৰিছে, তথাপি জাগি উঠা নাই নৰ সমাজ। হয়তো জীয়াই থাকিবৰ ইচ্ছা নোহোৱা হৈ গৈছে আজিৰ সমাজৰ। তথাপি জানো বেলিটিয়ে পোহৰ নিদিয়ে কি থাকিব পাৰিব? সদায় আকাশত যোন বেলি তৰাই পোহৰ বিলাবই, সদায় থাকিবই পোহৰৰ সমভাগী হৈ।